তোমালোকৰ গাঁৱৰ পৰিৱেশটো দেখি মই গাঁওখনৰ প্ৰেমত পৰি গৈছো জানা গাঁওখনৰ নে মানুহবোৰৰ হয় আৰু কিবা এটা এতিয়া সেই কিবা এটাটো মই কি বুলি ভাবিম তুমি যি ভাবা কিন্তু ভবা অধিকাৰখন জানো তুমি মোক দিছা যদি মই দিওঁ তেতিয়া তেতিয়া কিবা এটা ভাবিম আৰু কি ভাবিবা মনে মোৰ যি কয় এবাৰ মনটোক সুধি চোৱা সুধিছোঁ বাৰে বাৰেচোন তোমাৰ নামেই লৈছে হা এয়াই প্ৰেম নেকি বাৰু হা প্ৰেম নাজানো কিন্তু মোৰ ভাল লাগিছে তেতিয়াহ'লে মনৰ কথাবোৰ কৈ দিয়া অঁ কিন্তু ক'বলৈ যে মোক সাহসকণে গোটাব পৰা নাই চকুহাল জপাই কোৱা অঁ মানে ৰাগিনী মই তোমাক কি কৰি আছ তহঁতে তাত এইফালে মন্দে এইফালে দাদা আহিছে মই যাওঁ দিয়া ইহঁতৰ মানে ইয়াত লিলি মাই এইফালে ফটোটোক চাইটো তই কি কৰি আছ ইয়াত মানে দাদা নয়নৰ লগত চিনাকি হ'বলৈ আহিছিলোঁ বা তই চিনাকি হ'বলৈ মানুহ নাপালি মানে দাদা মানে আৰু কি এই বিখাইটোৰ লগত চিনাকি হৈছ হ নিজৰ ষ্টেটাছ থকাৰ লগত হ না ঐ কুলদীপ তই অলপ বেছি কথা কৈছ নেকি ঐ তই মনে মনে থাক মই মোৰ ভণ্টিৰ লগত পাতি আছো ৰচোন দাদা তাৰ চিন্তাধাৰাবোৰ দেখি মোৰ ভাল লাগিছে সেইকাৰণেহে তাৰ লগত চিনাকি হ'বলৈ আহিছোঁ আৰু সি মানুহক সহায় কৰিও খুব ভাল পায় মানুহক সহায় কৰাটো বাদ দে আৰে মানুহৰ আগত ই হাত নাপাতিলে খাবলৈ নাপায় ই ফটো আবে মানে আৰু কি বাপেকটোৱে ইটোৰ পৰা সিটোৰ পৰা ধাৰ মাৰিব নোৱাৰি হিপুৰি পালেগে আৰু বায়েক এজনীয়ে ঘৰতে কষ্ট কৰি ঘৰখন চলাই আছে আৰু ই দিনটো লগৰকেইটাৰ লগত ধদুৱা পিটি ঘূৰি ফুৰে আৰু ই মানুহক সহায় কৰিব ই ফটো আবে কিন্তু দাদা নয়নে যে মানুহক সহায় কৰি ভাল পায় মোক নিজে কৈছে সেইটো তই তাক নিজে সুধ কি আছিলে সেইটো ঐ দেখাই দে দেখাইছো ৰ এইটো চা বহুত দিন যায়